গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে আৰু আমিও আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আৰু এয়া আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। এয়া দেখিছে নহয়, হাতত ডলা আৰু চাউল। এয়া মাটি কঁঠাল আমাৰ বাৰীৰে দেই। আৰু এয়া গাখীৰ, ঘি, মৌ, পাণ তামোল সকলোখিনি একেলগত গোটালো নে নাই তাকে এবাৰ চাই ল'লোঁ। আৰু এইফালে চাউলখিনি যিহেতু বজাৰৰ পৰা অনা বৰা চাউল, অকণমান চাই ল'লোঁ। যিহেতু সকাম কৰিবলৈ ওলাইছোঁ, আমাৰ কলিজা মাইনা দুটিৰ হয় পায়সৰ। আৰু এইফালে আমাৰ যাত্ৰা আৰম্ভ। এয়া আমি তেল ডিপুত সোমালোঁ তেল ল'বলৈ, আৰু তেল লৈ হৈ গ'ল। আৰু এইফালে আমি এতিয়া আকৌ যাত্ৰা আৰম্ভ। এয়া দেখিছে নহয়, আলিটো যে ইমান ধুনীয়া লাগিছে। পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। দুয়ো কাষে যে সেউজীয়া গছবোৰে একেবাৰে খুব এটা ধুনীয়া ঠাণ্ডা পৰিৱেশ। বহুত বেছি ভাল লাগে এই ৰাস্তাটোত আহি। এয়া এনেকৈ আমি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আকৌ আহি পালোহি আৰু আমি যোনখন থানলৈ আহিছোঁ, থান পাবলৈ আৰু বেছি সময় নাই। আৰু এয়া দেখিছে নহয়, গাঁৱৰ একা বেকা বাটৰ মাজেৰে আমি গৈ আছোঁ। এয়া মাজে মাজে কিনকিনীয়া বৰষুণ, আৰু পথাৰত যে ইমান ধুনীয়াকৈ ৰাজহাঁহ চৰি আছিলে, দেখিবলৈ সঁচাকৈ চাবলৈ খুব বেছি ভাল লাগিলে। আৰু এইফালে আমি এনেকৈ গৈ আছোঁ। পথাৰত ৰোৱনীয়ে ৰুইও আছে, এতিয়া যিহেতু ৰোৱা তোলাৰ দিন। এনেকৈ আমি আমাৰ যাত্ৰা কৰি গৈ আছোঁ। আৰু এই থানলৈ যে আমি একদম জনা হোৱাৰ পৰাই আহি আছোঁ, মানে একদম সৰুৰ পৰাই আহি আছোঁ। আৰু আগৰে পৰা আমাৰ দেউতাহঁত আহি থাকে, ককা আইতাহঁতো আগৰ পৰাই আহি থাকে এখন থানলৈ। আৰু সেইকাৰণে আমি প্ৰত্যেক বছৰে আহোঁ। আৰু আমি ছোৱালীবিলাক যদিও এখন গাঁৱলৈ বিয়া হৈ হ'লেও আমি আহিয়ে থাকোঁ, মাহঁতৰ লগতে লগ হৈ আহোঁ। আৰু গোটেইখিনি যে একেলগত মানে লগ খাওঁ, সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকক দেখুৱাম আজি আমাৰ পৰিয়ালটো, মানে সকলো মানুহখিনি আমি কিমানখিনি গৈছোঁ সকলোকে আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ। আৰু চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ'বোৰ। মাজতে কওঁ, আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে আমাৰ ভিডিঅ' বনাই ভাল লাগে। আৰু অকণমান আছে, এয়া জেচিবিখনে আমাক ছাইড দিলে বাৰু। এতিয়া আকৌ আমি গৈ আছোঁ, আৰু বেছি সময় নাই, পামগৈ আৰু গৈ পামগৈ এতিয়া। আৰু থানতনো কি কৰোঁ, কেনেকুৱা থানখন আপোনালোকক নিশ্চয় দেখুৱাম যিমানখিনি পাৰোঁ। আৰু আমাৰ মইনা কলিজা দুটাটো আপোনালোকে দেখিছে, যিহে কচুগুটি, সিহঁতক চম্ভালোতে মোৰ বহুতখিনি সময় লাগে। হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। এইয়া আমি পাইছোঁহি আৰু। পাইছোঁহি। সঁচাকৈ বহুত বেছি ভাল লাগে ইয়ালৈ আহি। ইয়ালৈ বহুত দূৰৰ পৰা আহে মানুহ। বহুত বেছি ভাল লাগে, বহুত যি মনৰ পৰা বিচৰা যায় সঁচাকৈ পোৱা যায়। আৰু সেই ক্ষেত্ৰত মই নিজেই পাই থৈছোঁ ফল, সেইকাৰণে আপোনালোকক আজি কৈছোঁ। আৰু এয়া পালোহি যিহেতু, এয়া সকলোৱে হাতে হাতে বেগ লৈ থানলৈ সোমাই আহিলোঁ। আৰু এয়া দেউতা দেখিছেই নহয়, ইফালে সিফালে শৰাই তামোল সকলোখিনি আঁত ধৰিছে দেউতাই। আৰু এয়া ফালে আমাৰ দাদা আৰু জেঠু বহি আছে, আৰু সেইফালে আপাহঁত, আৰু এয়া মা, আৰু এইফালে কাষতে মইনা কলিজা দুটা। আৰু তাৰ পাছতে আমি ওলালোঁ চাকি বন্তি জ্বলাবলৈ। এয়া মা জ্বলাই আছে, মাহঁতে জ্বলাইছে। আৰু এইফালে আমাৰ চাকি বন্তি, এয়া এওঁ জ্বলাইছে, তাৰ পাছতে মই জ্বলাম। আৰু এই চাকি বন্তিখিনি জ্বলাবলৈ সঁচাকৈ বহুত বেছি আমি আগ্ৰহেৰে থাকোঁ। আৰু আমি নতুন বছৰৰ প্ৰথম বহাগৰ মাহৰ পাছৰ পৰাই আমি যাওঁ এই থানলৈ। আৰু এতিয়া এয়া মই জ্বলাব লৈছোঁ। ভগৱানক এয়াই কওঁ, যাতে আহিব লগা দিনবোৰ খুব ভাল হয়, সদায় যেন আগুৱাই যাব পাৰোঁ শুদ্ধ পথেৰে, তাকে কওঁ সদায় ঈশ্বৰক। আৰু আমাৰ যেন এই সন্তান দুটি খুব যেন ধুনীয়াকৈ
ডাঙৰ হ'ব লাগে আৰু ভৱিষ্যতলৈ যেন ভাল মানুহ হ'ব লাগে, মানুহ হ'ব লাগে, মানুহে মানুহক মানে চিনি পাব লাগে আৰু ডাঙৰক যেন সন্মান কৰিব জানিব লাগে আৰু পঢ়ি শুনি যাতে ভৱিষ্যতলৈ যেন সুনাগৰিক হ'ব লাগে, তাকে কামনা কৰি ঈশ্বৰৰ ওচৰত বন্তি জ্বলালোঁ। আৰু আপোনালোকক আৰু কি দেখাব পাৰোঁ দেখুৱাম আৰু চাই থাকিব ভিডিঅ'টো শেষৰলৈকে আৰু কি কৰোঁ। এয়া দেখিছে নহয়, আমাৰ কলিজা মাইনাও জ্বলাবলৈ আহিছে, দেখিছে? এইয়া ধূপকাঠি লৈ লগাইছে বন্তিত। ইহঁতৰ যে কিমান যে ফূৰ্তি, এয়া জ্বলাবলৈ যে শিকিছে, সেয়াও এটা আচলতে কিছুমান ল'ৰা ছোৱালীক দেখোঁ এইবিলাকত ইমান মানে হেৰি নকৰে, কিন্তু আমাৰ ইহঁত দুটাই ভগৱানৰ প্ৰতি বহুত শ্ৰদ্ধা ভক্তি। মই কিবা জহাইছোঁ বুলি আপোনালোকে নাভাবিব, যে যিটো মানে সঁচা সেয়াহে কৈছোঁ। ধূপ চাকি বন্তি এইবিলাক মানে ভগৱানক সেৱা কৰি আৰু কেতিয়াবা সকাম নিকামেও সেৱা কৰি বহুত বেছি ভাল পায়। এয়া জ্বলাইছে। মোৰ মইনা কলিজা দুটা, তোমালোক যেন সোনকালে ডাঙৰ হোৱা, ডাঙৰ হৈ যেন ভাল মানুহ হোৱা, তাকে মই তোমালোকৰ মা হিচাপে তোমালোকক এয়া সদায় আশীৰ্বাদ কৰি গৈছোঁ আৰু ভৱিষ্যতলৈও কৰি যাম। সদায় ভাল মানুহ হোৱা, মানুহক মানুহ হিচাপে চিনি পোৱা, তাকে কামনা কৰিছোঁ। আৰু এয়া চাকি বন্তি জ্বলাই হ'ল, তাৰপাছত আহিলোঁ চাহ খাবলৈ। এয়া আমি সকলোৱে চাহ খালোঁ। এয়া মোৰ জেঠাই দেই, এয়া জেঠাই আৰু এইফালে জেঠাই ছোৱালী, এয়া জেঠাই ছোৱালীৰ বেটা আৰু সোঁফালে আমাৰ আপাহঁত বহি আছে। এয়া মানে গোটেইখিনি আমাৰ পৰিয়ালৰে হয়, সকলো আমি একেলগতে গৈছোঁ। আৰু এইফালে চিনি পাইছে নহয়, তোক নাপালে নদীত পৰি দিম গানটো শুনিছে নহয়, এয়া তাই গাইছে। আৰু এইফালে প্ৰসাদ খাবলৈ হ'ল, এয়া আমি সকলোৱে প্ৰসাদ ল'লোঁ, নিজলৈ ল'লোঁ আৰু ঘৰৰ পৰিয়াললৈ সকলোৱে লৈছোঁ। আমি নহাসকলৰ কাৰণেও লৈ আহিছোঁ প্ৰসাদ, কাৰণ এয়া ডাঙৰ থান, সকলোৱে প্ৰসাদ অকণমান চেলেকিবলৈ মন কৰে। আৰু এয়া দুকপিমান ফটো উঠিলোঁ তাইৰ লগত, বহুত ভাল লাগিলে তাইক লগ পাই। এয়া হাঁহি চাওক, কি ধুনীয়া হাঁহি মাৰিছোঁ তাইক লগ পাই যে, একেবাৰে মনটো মানে ভৰিয়ে পৰিছে আৰু। এইফালে প্ৰসাদ খালোঁ আৰু এইফালে তাৰপাছত আমাৰ যে কৰিছিলোঁ মইনা দুটি হয় পায়সৰ সকামখন, সেয়াও সকাম হ'ল। ধুনীয়াকৈ পায়স সকলোৱে খালোঁ আৰু এয়া শেষৰ হয় সেৱাটো সকলোৱে আমি একেলগে জনাই ল'লোঁ। আৰু এয়া আমি যাবলৈ ওলালোঁ সকলোৱে। সেয়া আমাৰ মইনা কলিজাক দেউতাকে দাঙি দিছে দেই বেলটো বজাবলৈ। এয়াও আচলতে এটা ফূৰ্তি নহয় জানো, তাহাঁতি এতিয়া সৰু হৈ আছে, এইটো বজাব পৰাটো তাহাঁতৰ কাৰণে বহুত বেছি ফূৰ্তি কথা। আৰু এয়া আমি সকলোৱে ওলাই আহিলেও সেৱা জনাই ঈশ্বৰক, বছৰটিৰ কাৰণে যেন সকলোকে আমাক ভালে ঘৰে ৰাখি ভালে থ'ব লাগে ঈশ্বৰে। এয়া আমি ওলাই আহিলোঁ, ওলাই অহা আগে কিন্তু এয়া ঔষধ ল'বলৈ আমি সকলোৱে সোমাওঁ। এয়া যে ঔষধ মানে ইয়াতে এটা কুঁৱা আছে, তাতে পানী কোনো দিনে নুশুকায়, এয়াও বহুত বেছি মানে প্ৰমাণিক। এয়া সকলোখিনি মই এতিয়া আপোনালোকক বুজাই ক'ব নোৱাৰিম, কোনোবা বয়োজ্যেষ্ঠ কেতিয়াবা দেউতাহঁতক আপোনালোকক ক'বলৈ ক'ম। আৰু ইয়াত কিন্তু ঔষধ এনেকৈ নাপায় আকৌ, যেতিয়া বিদায় সেৱা কৰে নহয়, তেতিয়া এটা টোপোলা দি সেৱা জনাব লাগিব, আৰু নহ'লে ইয়াতে পানী নাইকিয়া হৈ যায়। এয়া দেউতা সকলোকে পানী ভৰাই দিলে আৰু সকলোৱে অকণ তাতে খাওঁ। কেতিয়াবা ল'ৰা ছোৱালীৰ গা মূৰ ভাল নাথাকিলে মানে এয়া পানী অকণমান খুৱাই দিলে মানে, পানী নহয় আচলতে ঔষধ হয়। ইয়াতে আগতে বহুত বেলেগ আছিলে, কিন্তু এতিয়া বহুত পৰিৱৰ্তন হ'ল, ধুনীয়াকৈ টাইলছ লগালে, কুঁৱাটো পকা কৰি দিলে, বহুত ধুনীয়া হ'ল। আৰু দেউতা এফালে ওলাই আহিলে আৰু শেষত মই এয়া অকণমান
ভিডিঅ' উঠিলোঁ আৰু এনেকৈয়ে ঠাণ্ডাত সময়খিনি পাৰ হ'ল বহুত বেছি ভাল লাগিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু এয়া মা যে স্কুটিতে গ'ল গাড়ীত উঠিব নোৱাৰে মূৰ ঘূৰাই সেইকাৰণে স্কুটিতে গ'ল আৰু এইফালে আমি গাড়ীত আহিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ।